নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আপোনালোকে জানে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে এই 5 জুনতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে গোটেই বিশ্বই ভৌতিক, জৈৱিক আৰু সামাজিকভাৱে পৰিৱেশৰ সচেতনতাৰ মুখ্য বিষয় হিচাপে লৈ প্ৰতি বছৰে এই 5 জুন তাৰিখটোৱে বিশ্ব পৰিৱেশ হিচাপে পালন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্সে ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য হিউমেন ইনভাইৰনমেণ্ট 1972 খ্ৰীষ্টাব্দৰ 5 জুনৰ পৰা 16 জুনলৈ অনুষ্ঠিত হৈছিল। তাৰ পিছৰ পৰাই এই দিৱস পোনপ্ৰথমে 1973 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হৈছে। প্ৰতি বছৰে বেলেগ বেলেগ বিষয়বস্তু একোটা লৈ এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইবাৰৰ বিষয়বস্তুটো হ'ল প্লাষ্টিক প্ৰদূষণ দূৰ কৰা। প্লাষ্টিক প্ৰদূষণ দূৰ কৰাৰ আগতে প্লাষ্টিকনো কি আমি তাৰ বিষয়ে অলপ থুলমুলকৈ জানিব লাগিব। প্লাষ্টিক হৈছে এক উচ্চ আণৱিক ভৰযুক্ত বিষাক্ত জৈৱিক বহুযোগী জৈৱ পদাৰ্থ। প্লাষ্টিক নিৰ্মাণৰ খৰচ একেবাৰে কম। প্লাষ্টিক সহজতে নিৰ্মাণ কৰিব পাৰি। এই পানীত সহজতে নষ্ট নহয়। এইবোৰ গুণৰ বাবে খুব কম খৰচতে আৰু খুব সহজতে মানুহৰ মাজত ইয়াৰ ব্যৱহাৰ খুব সমাদৰ লাভ কৰিছে। সেইবাবে যিমানে প্লাষ্টিকৰ ব্যৱহাৰ বাঢ়ি যাব সিমানে প্ৰদূষণৰ মাত্ৰা বাঢ়ি যাব। প্লাষ্টিকত ইমানে বিষাক্ত পদাৰ্থ থাকে যে ই মাটি, পানী, বায়ু প্ৰদূষিত কৰি যথেষ্ট ক্ষতি সাধন কৰাৰ উপৰিও ই মানুহৰ স্বাস্থ্যৰ ওপৰত বহুত ভাবুকিৰ সৃষ্টি কৰিব পাৰিছে। ই পাতল হোৱাৰ বাবে বতাহে ইয়াক উৰাই নি সাগৰ বা নদীত পেলাই দি ই সাগৰৰ পানী বা নদীৰ পানী প্ৰদূষণ কৰিব পাৰে। ই সস্তাভাৱে যেনে বটলৰ পানী বা লাগতিয়াল বস্তুবোৰ এই প্লাষ্টিকত ব্যৱহাৰ কৰি তাৰ পিছত অ'ত ত'ত পেলাই দি ই পৰিৱেশ প্ৰদূষণ কৰিব পাৰে। ইয়াক জ্বলাই দিলেও ই সহজতে জ্বলি নাযায়, সেইবাবে মাটি আৰু বায়ু তৎক্ষণাৎ প্ৰদূষিত হ'ব পাৰে। প্লাষ্টিক একক বা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াৰ বাবে সেই পেলাই দিয়া প্লাষ্টিকৰ আৱৰ্জনাবোৰৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ কৰিব পাৰে। তাৰোপৰি সঠিক আৱৰ্জনাৰ নিষ্কাশনৰ আন্তঃগাঁথনিৰ অভাৱ, উদ্যোগসমূহে বিবেচনাবিহীনভাৱে কৰা কাৰ্যকলাপ, যধে মধে প্লাষ্টিকৰ জৰিয়তে কৰা পেকেজিঙৰ আৱৰ্জনা, প্লাষ্টিকত ব্যৱহাৰ কৰা খাদ্যৰ আৱৰ্জনা। প্লাষ্টিক প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট ভাবুকিৰ সৃষ্টি কৰি আহিছে। প্লাষ্টিক প্ৰদূষণে পৰিৱেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি জলবায়ুৰ পৰিৱৰ্তন ঘটাই মানুহৰ বাসস্থানৰ পৰিৱৰ্তন ঘটাব পাৰে। প্লাষ্টিকৰ প্ৰদূষণৰ বাবে নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থবোৰ আৰু এই ৰাসায়নিক পদাৰ্থবোৰ খুব বিষাক্ত হোৱাৰ বাবে জীৱ-জন্তুৰ লগতে গছ-গছনি আৰু মানুহৰো যথেষ্ট ক্ষতি সাধন হ'ব পাৰে। এই বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰে মানুহৰ হৰমনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কেঞ্চাৰ হোৱাৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এই প্ৰজননৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্লাষ্টিক প্ৰদূষণে পানী দূষিত কৰি ই মানুহৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। প্লাষ্টিকৰ ধোঁৱাই শ্বাসজনিত মানুহৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিক প্ৰদূষণে মানুহৰ ছালৰ ৰোগৰ উপৰিও ই স্নায়ুজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিক প্ৰদূষণৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কি উপায় অৱলম্বন কৰিব লাগিব? স্থানীয় পৰিৱেশৰ পৰা প্লাষ্টিকৰ আৱৰ্জনাবোৰ আপুনি আঁতৰাবৰ বাবে আপুনি আপোনাৰ ওচৰৰ চাফাই কৰ্মীসকলৰ লগত স্বেচ্ছাই সহযোগ কৰিব লাগিব। ঘৰৰ চাৰিওফালে বা ওচৰে পাজৰে কেতিয়াও প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি নকৰিব। ঘৰৰ ওচৰত কেতিয়াও প্লাষ্টিক নজ্বলাব। প্লাষ্টিকৰ বাবে প্ৰদূষণ হোৱা ঠাইত আপোনালোকে মুখা ব্যৱহাৰ কৰিব। এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বৰ্জন কৰক আৰু তাৰ ঠাইত অন্য বিকল্পৰ ব্যৱস্থা কৰক। প্লাষ্টিক প্ৰদূষণৰ পৰা কি অন্যায় হ'ব পাৰে বা কি ক্ষতি হ'ব পাৰে আৰু ইয়াক কেনেকৈ হ্ৰাস কৰিব পাৰি এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা বঢ়াওক। প্লাষ্টিকৰ পৰা হ'ব পৰা প্ৰদূষণ দূৰ কৰিবৰ বাবে আপোনালোকে কিদৰে সজাগতা ল'ব লাগিব? প্লাষ্টিকে পৰিৱেশৰ ওপৰত কেনেকৈ ক্ষতি সাধন কৰি আমাৰ স্বাস্থ্যৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিব পাৰে তাৰ সঠিক জ্ঞান দিয়াৰ উপৰিও ইয়াক ব্যৱহাৰ কৰিলে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত অধিক সজাগতা হ'ব লাগে। এই সজাগতা কাৰ্যসূচীত চৰকাৰী, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আদি সকলোৱে সহযোগ কৰি এক বৃহৎ জনজাগৰণ সৃষ্টি কৰিব পাৰিলে প্লাষ্টিক প্ৰদূষণমুক্ত হ'ব আৰু মানুহৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ লগতে সমাজত ইতিবাচক প্ৰভাৱ পৰিব। যিয়ে নেকি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে দায়িত্ববোধৰ সংস্কাৰ গঢ়ি তোলাৰ লগতে নিজৰ নিজৰ কামবোৰ ইতিবাচক চিন্তাৰে কৰিবলৈ উৎসাহ জন্মিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আন এটা ভিডিঅ'লৈ আকৌ লগ পাম। ধন্যবাদ।